কবিতাৰ শিৰোনাম আধৰুৱা প্ৰেম কাহিনী। অন্ধকাৰ জীৱনলৈ পোহৰ আনিছিলা, হৃদয়ৰ দুৱাৰখন খুলি দিছিলোঁ তোমালৈ বুলি। তোমাৰ ওচৰত সঁচা মৰমৰ শিক্ষা বিচাৰি গৈছিলোঁ তোমাক নিজৰ কৰিবলৈ। তেতিয়া তুমি আমি হৈছিলোঁ। মায়াৰ জীৱনত মই ত্যাগ কৰিছিলোঁ কেৱল তোমাৰ বাবে। হৃদয়ত মেল খাইছিল প্ৰেম নামৰ পৃষ্ঠাটি। হয়তো অনুভৱ কৰিব পাৰিছিল প্ৰেমৰ মিঠা অনুভূতি। খোজ পেলাইছিলোঁ প্ৰেম জগতত। প্ৰথমবাৰৰ বাবে তোমাৰ সৈতে হৈছিল জীৱন ৰাগিনীৰ সন্মুখীন। দুচকুত সপোনৰ টোপাল লৈ ওলাই আহিছিলোঁ মই তোমাৰ ওচৰলৈ। এটা সময়ত এই যাত্ৰাত থমকি ৰ'ল তোমাৰ মৰম। লাহে লাহে কিয় জানো কঠোৰ হ'বলৈ ধৰিলে। আৰু এদিন মোক প্ৰেমৰ সাগৰত এৰি গুচি গ'লা তুমি। তুমি মোৰ প্ৰেম অৱহেলা কৰি তোমাৰ সৈতে বহু দূৰলৈ গুচি গ'লা। এতিয়া মই অকলে উভতি আহিব নোৱাৰোঁ। জানো তোমাৰ প্ৰেমৰ গভীৰ সাগৰত আজিও মই আবদ্ধ। হয়তো তাৰ পৰা কেতিয়াও ওলাই যাব নোৱাৰোঁ। টুকুৰা টুকুৰ কৰি ভাঙি যোৱা হৃদয়খন কেনেকৈ গ্ৰহ দিওঁ। অসহায় হৈ পৰিলোঁ মই। সঁচাকৈয়ে আজি মই অসহায়। মনটোক বুজাবও নোৱাৰোঁ। সুখী হোৱাৰ অভিনয়ো কৰিব নোৱাৰোঁ। তোমাৰ অবিহনে সুখীও হ'ব নোৱাৰোঁ।